हेलो एभ्रिवान আজি মোৰ স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমৰ অন্তিম দিন যোৱা 24টা দিন ধৰি এই স্কুলখনতে যি তিতা মিঠা অভিজ্ঞতা লাভ কৰিলো তাৰ বাবে স্কুল পৰিয়ালবৰ্গক ধন্যবাদ জনালো বিদায় দিন হিচাপে বেয়া লাগি আছে যদিও নিজৰ এটা দায়িত্ব মানে সুকলমে সমাপ্ত কৰাৰ তাৰ বাবে ফূৰ্তিও লাগি আছিল এজন শিক্ষক হিচাপে মানে এই সৰু অভিজ্ঞতাবোৰ সদায় স্মৰণীয় হৈ ৰ'ব দেখিবলৈ শিক্ষকৰ ব্যক্তিত্ব অতি সহজ যদিও কিন্তু ইমান পালমৰা কাম নহয় ছাত্ৰ ছাত্ৰীৰ মনৰ পছন্দ হৈ থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰি থাকিবলগীয়া হয় কাৰণ এজন শিক্ষকৰ এটা বেষ্ট গিফ্ট হয় যে শিক্ষক যেন ছাত্ৰ ছাত্ৰীসকলৰ মনৰ পছন্দৰ হয় আজিলৈ ইমানেই শেষত আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ এই জাৰ্নিটো চাই থকাৰ বাবে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ বাই বাই